हेलो फ्रेंड्स गुड इवनिंग मोर चेनेलर नतुन एटा भिडिओ आपनाक सकलोके स्वागतम जनाइছো आशा करो सकलो भाले आछे आरो सदाय भाले थकाटोই বিচাৰো আৰু এতিয়া মই ভিডিওটো স্টাर्ट কৰিছো একদম অৰুণাচলৰ ৰাস্তাটোৰ পৰাই আৰু চকচন পৰিৱেশটো কিমান ধুনিয়া গছ গছনি হেউজিয়া আসলে অসমখনেই ধুনিয়া হেউজিয়া কিন্তু কিছুমান মানুহে অসমখন বেয়া কৰি পেলাইছে আৰু আমি তা গৈ আছো অৰুণাচলৰ এনএছপিসি ডেমটো চাবৰ কাৰণে মানে এইবোৰ জায়গা মই আগতে দেখা নাই হাজবেণ্ডে ক'লে আজি অলপ ফুৰি আহোগে বলা আৰু সেই কাৰণে অলপ পাহাৰ সাইডে ফুৰিবলৈ আহিলো আৰু এইখন দলং একদম ডাম্পা চাম্পাবোৰ যাবৰ কাৰণে দিছে কাৰণ পাহাৰৰ ওপৰৰ পৰা এনেকৈ হিল চিমেণ্ট হোৱা নি থকা হয় ন আজি সকলো দেখাম আপোনালোকক চিমেণ্টৰ ফেক্টৰী দেখাম আৰু এনএছপিসি ডেমটো দেখাম আমাৰ গোগামুখৰ আৰু আমি আহি পাই গ'লো অৰুণাচলৰ মেইন গেটখন আৰু আমি এফালে দিয়ে গৈ থাকিম আৰু ডাইৰেক্ট গৈ একেবাৰে অৰুণাচলৰ মানে এনএছপিসি ডেমটোৰ ওচৰত আপোনালোকক লগ পাই আছে তালে ভিডিঅ'টো সেইফালে চাই থাকক আৰু আমি আহি পাই গ'লো সেইটো এনএছপিসি ডেমটো পুৰা পানী আহি আছে ইয়াৰ পৰা কাৰেণ্ট উৎপন্ন হৈছে বুলি কোৱা শুনিছোঁ মানে ইয়াৰ পৰা কাৰেণ্টটো উৎপন্ন হৈছে বুলি কৈছিলে আৰু ইয়াকে চাবৰ কাৰণে আমি আহিছিলোঁ আৰু সহজ নহয় মোবাইল কৰিবলৈ ইয়াত এই ডেমটো ভাঙা লগে লগে চব উৰি যাম ক'ত কৰিম দিয়া আৰু এই ঘৰতে কি চিমেণ্ট কিবা যদি যায় আৰু আমি এতিয়া ডেম চেম চাই ঘৰলৈ ঘূৰি আহি আছোঁ আৰু যাওঁতে নেদেখালোঁ আৰু ইয়াতে মানে চিমেণ্ট বনোৱা হয় সেইবোৰ চিমেণ্ট বনোৱা ফেক্টৰীটো এইটোৱে আৰু একদম আমি এতিয়া বহুত তলৰ পৰা আহি আছোঁ একদম ডেমটোৰ ওচৰলৈতো বহুত তলৰ হয় ন পাহাৰৰ আমি একেবাৰে ওপৰত আছোঁ আৰু ইয়াত এতিয়া ধুনে পুৰা বহি লৈ ষ্ট্ৰীম খাই আছে আৰু আমি এতিয়া আছোঁ ইকো কেম্পত য'ত মানে একদম বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু ইয়াত থাকিবলৈ সুবিধাও আছে আৰু মানে বহুত ধুনীয়া পৰিৱেশটো এফালে একদম সোৱণশিৰি নৈখন আৰু তাৰ মাজতে পৰিৱেশ একদম সেউজীয়া আচলতে এই ভিডিঅ'টো মানে দুদিনৰ ভিডিঅ' লগাই দিছোঁ আমি যিডোখৰ জেগাৰ পৰা গ'লোঁ সেইদিনাখনে আজি আকৌ আহিবলগীয়া হ'ল মানে মোৰ দেউতা আহিলে শিৱসাগৰৰ পৰা দেউতাক দেখাবৰ কাৰণে আমি জেগাডোখৰ চাই মানে ভাল পালোঁ কাৰণে দেউতাকো দেখাবলৈ আহিলোঁ কি খাই আছে এখোপা মই নাখাওঁ মই বেয়া পাওঁ অকণমান খাম আৰু সেইদিনাখনি আহিছিলোঁ যদিও আপোনালোকক গোটেই পৰিৱেশটো দেখাব পৰা নাছিলোঁ মানে আমি একদম মুখৰ আগৰ পৰাই ঘূৰি গ'লোগৈ কিন্তু পাছলৈ অহা নাছিলোঁ কিন্তু দেউতা অহাৰ কাৰণে মানে গোটেই পৰিৱেশটো আপোনালোককো দেখাই দিছোঁ দেউতাকো দেখাই দিছোঁ আৰু আহি চাওকচোন পুলিচ লৈ আহিছে একদম বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহি আছে আৰু ইয়াতে বহি লৈ তেনেকৈ খাব পাৰে একদম অৰ্ডাৰ কৰিব পাৰে আৰু আমি একদম তিনিটাক এখন স্কুলতে উঠি আহিছোঁ মানে যিহেতু মানে বেলেগকৈ গাড়ী চলাবলৈ হ'লে পাহাৰত ভয় লাগে ন সেইটো কাৰণে একদম গোটেই তিনিটাক এখন স্কুলতে আহিছোঁ আৰু এতিয়া একদম ইয়াত দেউতাক জেগাবোৰ ফুৰাইছোঁ আৰু দেউতাই কৈছে দেখা জেগাবোৰ ধুনীয়া একদম দেউতানো পুৰা পচন্দ খাই কৈছে জেগাবোৰ আকৌ আহিব কেতিয়াবা তেতিয়া যেতিয়া আহিব গোটেই ফেমিলি লৈ আহিব মানে মা
ককা আইতা সকলোকে লৈ আহিব হেনো। তাৰপাছত একদম এৰাতি হেনো ইকো গেমত থাকিবহি বোলে, ইমানেই ভাল পাই গৈছে জেগাডোখৰ। আৰু এতিয়া আমি ফাইনেলি ঘৰলৈ গৈ আছোঁ।